ৱেলকাম টু ধ্যান ব্লগ বন্ধুসকল। আজি মোৰ প্ৰথম ব্লগ তাৰমানে মই আগতে এটা চেনেল খুলিছিলোঁ, সেইটো চেনেল ফ্লপ গ'ল, সেইকাৰণে এইবাৰ খুলিছোঁ ব্লগ চেনেল। এই আগত যেনেকৈ মৰম দিছে এইবাৰ সেনেকৈ মৰম দিব। কিন্তু বন্ধুসকল এইবাৰ ভিডিঅ'টো মই তাৰমানে বেছিকৈ লিখিত নহয়, ডাইৰেক্ট দৰঙীয়া ভাষাত কথা ক'ম। ভালে আছা বন্ধুসকল? তাৰমানে আৰু মই ভিডিঅ'টো বনাব যাই আছোঁ তাৰমানে আজি ফাৰ্ষ্ট ব্লগ তাৰমানে অ বোলো নমস্কাৰ ঘৰত যাম। অ বোলো নমস্কাৰ তাৰমানে বহুত দিন তাৰমানে মই যেতিয়া ভিডিঅ' বনাব ওলাইছোঁ তেতিয়া ফাৰ্ষ্ট সিহঁতক লগ পাইছিলোঁ। তাৰমানে ভিডিঅ' এটা সুধিছিলোঁ কেনেকৈ কি কৰিব লাগে, কি এই মানুহটো তাৰমানে কেনেকৈ মই চাই গৈছি, তাৰমানে মোৰ মাথা বেয়া গৈছি। তাৰমানে কিনকৈ চায়ে ভাই ভিডিঅ'হে বনাইছে, বেলেগ কিবা বনাইছে নেকি? কিন্তু বন্ধুসকল আগতে বাইদেউ বৌয়ে হ'ব, বৌয়ে ফোন কৰিছিলোঁ বহুত দিন আগত, এনেও আগতে ফোন কৰি কৈছিলোঁ বৌ এনেকুৱা আপোনালোকে ভিডিঅ' বনাব। তাৰপিছত বহুতে ক'ৰবাত চেন্নাই নে ক'ত গুচি গ'ল। কিন্তু এইবাৰ আহিছে, তাৰপিছত আহা বেছি নাই, এসপ্তাহ নে দুসপ্তাহ আহিছে। কিন্তু আহাৰ এই চান্সত এটা ভিডিঅ' বনালোঁ। আৰু বন্ধুসকল দৰঙীয়া চলি না আমাৰ বহুতৰ ঘৰত মঙলদৈতে তাৰমানে এইয়া আৰু মানুহৰ বহুত চাই কিবা লাগে তাৰমানে ভিডিঅ' বনাইছে তাৰমানে বেলেগহে কিবা বনাইছে ন। এই গাড়ী এখন আছে ৰখ গাড়ী ভিডিঅ'টো বহুত বনাম। কিন্তু মই তাৰমানে কি আৰু জেগাবিলাক যাম আৰু বিশেষকৈ ঘৰৰ ভিতৰত বনাম। ঘৰত কি হ'ল খৰচীয়া ভিডিঅ' কি হৈছে আপি আহিছোঁ না, আপি এতিয়া যাওঁ চিকেন মাত্ৰ। আৰু এতিয়া বৌৰ ওচৰত যাম। আগতে কিবা কিবি ভেবাঘাটৰ চকতে আছোঁ, কিবা কিবি লৈ আহোঁ খাবৰ কাৰণে। যদি বেয়া দেখা যাব নহয় আকৌ ঠাণ্ডা পাব। ঘৰ কোনটো সেইটোৱে বিচাৰি পোৱা নাই ৰ। ঘৰৰ তাৰমানে লোকেশ্যন মতে এইটো বাই আগতটো হ'ব লাগে। ঘৰ কোনটো বা ঘৰৰ নমুনা চাইটো সেইটো ভাল লাগে। কেনেকৈ চায়ে ভাই ফাইনেলি ঘৰতো আহি পাই গ'লোঁ। এইটো বোলো নমস্কাৰ ঘৰ, এইটো ভিতৰত যাওঁ চাওঁ বিল্ডিং বনিছে নে আৰে দেই। এতিয়া ভিতৰত যাওঁ। মানে মই সেইটো চাই আছোঁ, বিল্ডিং তামাম দুফাল বনিছিলোঁ আছে। অকলে আহিছোঁতো ভয় লাগে, মোবাইলতে আছোঁ। বেডটো বহি আছে আহিছিলোঁ এইবেলি অ বোলো নমস্কাৰ বেয়া পৰিস্থিতিত আহিলোঁ। একো নাই ঠিক আছে। এতিয়া বহুত দাদা বহুত এতিয়া লাহেকৈ লগ পাম। তাৰমানে ঘপকৈ আহিছোঁতো এইখন বাইকখন দাদা। দাদা বৌ আহিবা আহিব এইটো বৌ এই দাদা। মই একে চক খাই উঠিছোঁ মানে দেখা পাই এইবিলাক ঠাণ্ডা ফেণ্টা চেণ্টা লৈছে, বহুত ভাল লাগিল। তাৰমানে আপোনালোকক এতিয়া দেখা পাইছোঁ এক বছৰ নে কি আগত দেখা পাইছোঁ বানপানী দেখা পালে ফাৰ্ষ্ট দাদা খুলিছিলোঁ। আপোনাৰ খুলিছোঁ এনেকৈ ভিডিঅ' কেনেকৈ বনাব লাগে দাদা বৌ পৰাই ফাৰ্ষ্ট গুৰু আপুনি আৰু আমাৰ সেইটো নহয় দাদা বৌ আগতে ফোন কৰিব হৈ থাকে। এৰে আগত আহিব লগা আছিল, কিন্তু এই আপোনালোকে বেলেগত গ'ল। তাৰপিছত এনেকৈ ৰখি তেতিয়া আপোনাৰ এতিয়া ৰেগুলাৰ ভিডিঅ' চাওঁতো, ৰেগুলাৰ ভিডিঅ' গম পালোঁ। তেতিয়া ছেকেণ্ড বহুত ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত তাৰপিছত আহিবা এনেকুৱা ঠিক আছে বন্ধুসকল লগ পাই ভাল লাগিল। আমিতো টাউনত লগে পাই থাকোঁ। আৰু লগ পাইছিলোঁ টাউনত, ইয়াৰ আগতেও লগ পাওঁ আৰু মঙলদৈতে যিহেতু ঘৰ আমি লগ পোৱা হৈয়ে থাকোঁ। আৰু ভাল ভিডিঅ'বিলাক বনোৱা আৰম্ভ কৰিছে, আপোনালোকে চাব। কষ্ট কৰিছে, নতুন চেনেল হয়, যেনেকৈ নতুন কাপোৰ নতুন গাড়ী এনেকুৱা ইয়াৰ চেনেলটো নতুন, গতিকে চেষ্টা কৰি আছে। তো আপোনালোকে মৰম চেনেহ দিব, আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব একদম পূৰা। তো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, হয়নে নহয়? দাদা মোৰ এটা প্ৰশ্ন এটা আছিলে, মানে ভিডিঅ'টো আপোনালোকে বনাই আছে, আপুনি বিয়া আগত বনাই চেনেলটো কাৰ একচুৱেলি আপোনালোকৰ দুইটা চেনেল কাৰ? চেনেলটো মোৰে ফাৰ্ষ্ট ভিডিঅ' বহুত মানে চেনেলটো মোৰ চেনেল হয় নহয়, মানে এওঁৰে, কিন্তু এওঁ ফাৰ্ষ্টতে খুলিব বুলি ভাবি কিনে মোকে ক'লে। মই যিহেতু অকণমান স্কিন কেয়াৰ আগৰ পৰাই জানো কিবা কিবি, সেইকাৰণে
ল'ৰা মানুহে দিব বস্তু নাথাকে ন, ছোৱালী মানুহৰ বহুত বস্তু থাকে, মুখত ধোৱা, কিবা হোৱা, ভাত বনোৱা। সেইকাৰণে বৌয়ে আৰম্ভ কৰিছিলে চেনেলটো, তাৰপিছত বিয়াৰ পিছত আমি একেলগে দুটাই বনাওঁ। বৌ নাই বৰ্তমান চাহ আনিব গৈছে। দাদা কেতিয়াবা কথা মই দাদা বিয়া হোৱাৰ পিছত কাজিয়া কেনে লাগে? কাজিয়া কথা নকবি, বহুত কাজিয়া। তুমিতো বিয়া হোৱা নাই। ভাবাও নাই কিয়া এই বিয়া হ'ব লাগব নহয় তুমি। বিয়া মই সেইকাৰণে কওঁ, যিবিলাকে এতিয়ালৈকে বিয়া হোৱা নাই সেইবিলাকেও বিয়া পাতিলেহে গম পাবি মানে কি হয়। কাজিয়া বা আমাৰ যি কাজিয়া হয়, এতিয়া বৌয়ে নাই বুলিহে মই এতিয়া কৈছোঁ, থাকিলে এতিয়া কাজিয়া হ'লে হয়। একবাৰ মনে মনে বৌকো দি আহোঁ। হা দাদা সুধিম কিয় বৌকো কাজিয়া লাগে তেওঁ কেনে কৰিলে হা কাজিয়া বহুত ভয়ংকৰ কাজিয়া লাগে। দাদা একেবাৰে কিবা বেলেগ বেলেগ কথা ক'লে। হা দাদা কি কিবা বেলেগ বেলেগ কথা কৰিলে? বেলেগ কি বা ক'লে? তেওঁ কাজিয়া কেনেকুৱা হয়? বেছি কিবা ভুল কৰা হয় দাদা নে ভুল? বেছি মোৰে ভুল থাকে, কিন্তু মোৰ ভুল থাকিলেও মই তেওঁকে মানে চাপি দিওঁ আৰু। তাৰমানে বিয়া পতাকে নাপাবাই হয়। এয়া চাহ দিলে দাদাকে চাহটো খাই লওক, খোৱাৰ পিছত আৰু চলি জুচ দিছে আৰু কি কি দিয়া খাই লওক, জুচ, মিঠাই, এয়া কাটা কাটি বিস্কুট আৰু এয়া এইটো হায়দৰাবাদৰ ভুজিয়া। তাৰমানে ডাইৰেক্ট হায়দৰাবাদৰ তাৰ মানে তেওঁলোকৰ লোকেল ভুজিয়া যোনটো সেইটো আনিছিলোঁ। নিজৰ এইটো প্ৰডাকশ্যন, এইটো এনেকৈ লৈ পেলাই বেলেগৰ পৰা এনেকৈ খাব লাগে। চাহ হৈ গ'ল। কিন্তু দাদা এতিয়া চব ইণ্ডিয়া পাকিস্তান খেলা হৈ আছে। তাৰমানে খেলা অৱস্থা হৈছে চাবা, তাৰমানে বেয়া লাগছে আৰু। খেলা হবে আজি ইণ্ডিয়া পাকিস্তান, ইণ্ডিয়া জিকিবই মানে যেনেকৈ হ'লেও। মানে এটা খেলা চাই আছোঁ ইয়াতে মোবাইলত, তুমি ইণ্ডিয়া আজি জিকিব নে নিজিকে? জিকো এনেকৈ হ'লেও জিকিব। বা বতাহে বেটা কিন্তু বৰ্তমান আমাৰ চলিতে জাপিয়ে জিকি আছে, তিনিটা গৈছে মাত্ৰ একমাত্ৰ দাম। কিন্তু আমি নাখালোঁ। 7টা আছে আৰু 7টা আছে। আৰু এইখন চাওক পুৰা আঠেৰে বনাইছে কাটি কাটি। দাদা এটা দেখিছে, কোনে দিছে দাদা? এই আমাৰ মঙলদৈ ঠাণ্ডাজানৰ ল'ৰা এটা হয়, খাব পাৰে আপুনি, তাৰ নামটো ইয়াতে পুৰা কাঠৰ একদম পুৰা ডিটেইলিং গিলা চব কি ধুনীয়াকৈ বনাইছে। সেইটো হয় দেই। বনাইছে চাওক কি এতিয়া কোনা এটাও এৰি দিয়া নাই তাৰমানে। এনে মানুহ আপুনি দূৰৰ পৰা চাওক, এইখিনিৰ পৰা চাওক, কি ওচৰ পাতে আপোনাৰ ইবাইবে লাগিব, কিন্তু দূৰৰ পৰা চাওক কি ধুনীয়া লাগিছে, মজা লাগিছে তাৰমানে। বহুত ধুনীয়া বনাইছে। মানে আজিকালি স্কিল মিলিছে গোটেই মিলিছে, মুখতটো লগত মুখৰ চেপটোৰ লগত মিলিছে। অঁ মই তাতকৈ অলপ বেছি ভাল নাই, সেইটোৱে আপুনি হেণ্ডচাম বয়। হেণ্ডচাম নকবি আৰু মই তাৰমানে আমাৰ ঘৰৰ ভিতৰতে তাৰমানে ৰং কৰিম বুলি ভাবি আছোঁ দুৰ্গা পূজা আগে এতিয়া আপোনাৰ মই লগ পালে আমাৰ ফেমাছ আইতা তাৰমানে ভিডিঅ' বেছিকৈ দেখা পায়, আজি দেখা পালোঁ লাইভ দেখা পালোঁ। আইতা পিছে আপোনাৰ ভিডিঅ' কৰি কেনেকুৱা লাগে? ভাল লাগে, কাৰণ মই ফূৰ্তি কৰি ভাল পাওঁ, হয়। সেইকাৰণে ভিডিঅ' কৰোঁ। আৰু বেছিকৈ মানে আইতাৰ মুখত হাঁহিটো ভাল লাগে না, হাঁহিটো ধুনীয়া লাগে। কোৱাৰ কাৰণে ধন্যবাদ, ভাল লাগিল কোৱাৰ কাৰণে। আৰু এনে আকৌ ভিডিঅ'টা আইতা তাৰমানে কইনা আহিছিল, কইনা হয় কেনেকুৱা লাগে? আৰু এবাৰ নতুনকৈ কইনা হয় আকৌ মানে নতুনকৈ তাৰমানে 30 বছৰ আগৰ ছোৱালী জানো সেনেকুৱা লাগিছে। আপুনি বিয়া পাতাত 30 বছৰ হ'ল? হয়। ৱাও, কেনে লাগিব হ'ব পিছলৈ বিয়াৰ আকৌ তাৰমানে আকৌ আগৰ নিচিনা তাৰমানে আগৰ নিচিনা লাগিছে তাৰমানে। আইতা লগ পালোঁ, আপোনাৰ দাদাৰ ফালৰ লগ পালোঁ, আৰু কালি মেইন শিলভাৱ যে বনাওঁ সেইখন সপোন এখন সেইটো চাব যায় আছোঁ। দাদাৰ পচন্দ হ'লোঁ। আপোনালোকে এডিটিং কৰিলে বেছিভাগ এডিটিং কৰে কোনে? দাদাইও কৰোঁ, বৌও কৰোঁ, আমি দুয়োটাই। আমাৰ চেনেলটো মেইনলি আমি দুয়োটাই কাম কৰোঁ। হয়, মই ইমান কৰিব নাজানো বাৰু, কিন্তু হ'লেও এওঁৱে কৰে মেলি। তেওঁ বাইছৰ কথা ক'লোঁ, আপোনাৰ কেতিয়াবা কিছুমান ভিডিঅ' আপোনাৰ অকলে বনায়, সেই অকলে বনালে দেখাত বাইচান্স দাদা নাই, তেতিয়া বেছিভাগ জানে এওঁ যোৱা বছৰ এনেকৈ হেৰিত গৈছিলে বাহিৰত যাওঁতে, মই তেতিয়া ঘৰত অকলে আছিলোঁ মাৰ ঘৰত, তেতিয়া মই কৰিছোঁ আৰু কিবাকৈ। মানে আমাৰ দুটাই গোটেইখিনি বস্তু জানো মানে আমি কৰিবলৈ, আৰু দুটাতে আমাৰ ইমেইল ID বিলাক খোলা আছে, তো সেইকাৰণে একো প্ৰব্লেম নাই। আৰু মানে ভিডিঅ' প্লেনিং মুখত তাৰমানে চাওক, কিছুমান টপিকবিলাক বিচাৰি বেলেগৰ পৰা কপি কৰে নে নিজে এতিয়া ভাবি
নাই আমি নিজে নিজে কিছুমান বস্তু ভাবোঁ এতিয়া যোৱাকালি আমি এটা কৰিছোঁ পাব্লিকত যিকোনো নৰ্মেল মানুহক মানে ধৰি কিনে তেওঁলোকৰ মুখত এটা হাঁহি উলিয়াবৰ কাৰণে আমি বাৰ্থডে পাতি দিছোঁ হঠাৎ সৰু বাচ্চা চাচ্চা পালি কেক লৈ যায় কেক চেক কাটি দিছোঁ তাতে আকৌ খৰচা পাতি বহুত আছে খৰচা পাতি হয় বাৰু ইমানো নহয় সৰু ভিডিঅ'টো আপোনালোকৰ ভিতৰত দিয়া নাই একেলগে দিলোঁ আজি দিছোঁ ভিডিঅ'টো আপোনালোকে চাব আজি আমি বেছি সময় হোৱা নাই বাৰু বহুত জমনি হৈছে মঙলদৈ কলেজৰ ছোৱালীবিলাক ধৰি ধৰি পুৰা বাৰ্থডে পাতি দিছোঁ বহুত মজা লাগিছে ভিডিঅ'টো কেনেকুৱা বেলেগ ছোৱালী চাই নেকি আপোনাৰ বাহিৰত বহুত চাওঁ মই একদম ছোৱালী নহয় মই এটাই এতিয়া মোৰ একেবাৰে অৱস্থাটো বেয়া হৈ গৈছে মই ক'ব ভাষা নাই মানে মোৰ যি অৱস্থা হৈছে চাওঁ নাচাওঁ মই ছোৱালী নাচাওঁ ইয়াৰ কাৰণেহে মই ছোৱালী এটা এতিয়া বিচাৰি আছোঁ তোমাৰ কাৰণে নালাগে নালাগে চিংগুল ঠিকে আছে চিংগুল ভালে আছে আপোনাৰ এদিনমান আগত না এক বছৰ নাই হ'ল নেকি আপোনালোকে যেতিয়া গেটৰ বাহিৰত যেতিয়া ফুড হৈ যেতিয়া আপোনালোকে ওলাইছিল ফুড হৈ সেইটো প্লেনিংটো দাদা নাই নেকি সেইবিলাক চব মই ভিডিঅ'ৰ কণ্টেণ্ট চব মই ভাবোঁ তাকেতো কেমেৰা ধৰিছিলা মানে ভিডিঅ' তাকেতো পিছত ৰাতিপুৱা মানে গালি পাৰে ওচৰৰ মানুহে গালি পাৰিছে ফুড ওলাইছে বুলি কৈছে আগত সেইখিনি যাওঁতে ফুড ওলাইছে মাৰটো খোৱা নাই আপুনি ক'ব নাই মাৰ খোৱা নাই এতিয়ালৈ কিন্তু ভৱিষ্যতে খাম বুলি মোৰ বিৰাট ধুনীয়া আশা এটা আছে মোৰ ক'ৰবাত এটা মই খাম মানে ধুনীয়াকৈ আপোনালোকৰ ভিডিঅ' টাৰ্ণিং পইণ্ট কোনখিনি টাৰ্ণিং পইণ্ট আমাৰ বিয়া হোৱাৰ পিছতে ভিডিঅ'বিলাক মানুহে চাবলৈ ভিডিঅ'বিলাক মানুহে আগ্ৰহ দিলে আমাক বা উৎসাহ দিলে কৰিবলৈ তেতিয়াৰ পৰাই আৰু আমি নিজে কণ্টেণ্টবিলাক ভাল ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি আছোঁ তো আৰু আগলৈও সেনেকৈ চেষ্টা কৰি যাম আৰু আপোনালোকৰ মৰম চেনেহখিনিৰ কাৰণে বহুত বেছি ধন্যবাদ থাকিলে দুজনৰ ফালৰ পৰা আৰু বাইদেউ বৌ আপোনাৰ মই আজি বুলি ফ'ল' নকৰোঁ নিশ্চয় ফেচবুকত যেতিয়া আপুনি এতিয়া 2020 এতিয়া ঘুগুনি যেতিয়া ফেমাছ হয় তেতিয়াৰ পৰা আপোনাৰ বহুত এতিয়া মানে চাইছোঁ ল'ৰা মানুহ কি আছে ফটোটো কৰি থৈছোঁ আৰু ফটোখন চাম বুলি তাৰপিছত তেতিয়া ঘুগুনি যেতিয়া ফেমাছ হয় মোৰ লগৰ গোটেই তাৰমানে খালি ঘুগুনি তেতিয়া মই নিজে ঘুগুনি কোনে এইটো তেতিয়া এই ঘুগুনি কেছটো কি ঘুগুনি গেছটো মানে আমি যেতিয়া কৰোণাৰ বেজি ল'ব গৈছিলোঁ বেজি ল'ব যাওঁতে মানে আহোঁতে সেইখিনি ৰাস্তাত ঘুগুনিৰ বাহিৰে আৰু বেলেগ খাব পোৱা নাছিলোঁ আমি তাৰপিছতে এনেকৈ গুমটি এখন আছিল তাতে যাই কিনে আমি ঘুগুনি খাওঁতে আমি ভিডিঅ'টো এনেকৈ বনাই দিছিলোঁ আৰু প্লেনিং বেলেগ একো প্লেনিং নাছিলে এনেই ভিডিঅ'টো বনাই পেলাই ফেচবুকত দি দিছিলোঁ আৰু লগালেও একদম পুৰা 1000 আমাৰ লাভ এৰেঞ্জ দুটাই মানে প্লাছ আমাৰ ভিডিঅ'ত আমাক কোৱাই নাই এতিয়ালৈ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ মেৰেজটো বহুত চিক্ৰেট হৈ আছে এতিয়াও কৈ দিম আপোনালোকক কোনোবা দিনা দাদা এই বস্তুটো ভাল লাগে চকু এতিয়া ডাঙৰ কৰি পেলাই কয় এইটো দেওনে চকুটো একচুৱেলি ডাঙৰ কিয় ধৰি মই ৰাতি নুঘুমাওঁ আমাৰ ৰাতি এডিটিং কৰোঁতে 6টা বাজে যোৱাকালি 6টা বাজছে তাৰ আগদিনা 5:30 বাজছে কুলিয়ে কু কৰিব লাগিব কাউৰী আহিব লাগিব ৰাতিপুৱা পোহৰটো দেখা পাইহে মই ঘুমাওঁ মানে 10টা বজাত আকৌ উঠোৱে তো সেইকাৰণে মই চকুটো দি ভালকৈ মই দেখা নাপা হৈছোঁ এনেকৈ চাব লাগে সেইকাৰণে এতিয়া দাদা ৰুমটো বেছিকৈ এইটো ৰুমতে ভিডিঅ' বনাই এইটো কি দাদা এইটো তোমাৰ বাৰ্থডে পাতি দিছোঁ আজি সেইটো লোৱা বাছ তাৰমানে আজি ভিডিঅ' নমুনা এটা নমুনা হৈ গ'ল আজি এইটো বাৰ্থডে আমাৰ বাৰ্থডে স্পেচিয়েল আছিল যোৱাকালি তাকে পাতিলোঁ আমি চবে মিলি ইয়াৰ পাতবা হোৱা নাছিল সেইকাৰণে ইয়াৰ পাতি দিলোঁ হেপী বাৰ্থডে নমুনা দাদা বহুত এইটো দাদা বল না এইটো চব ইউটিউবাৰ এটা ডিম তাৰমানে সপোন এটা আমাৰ এইটো সপোনটো পূৰা হৈছে আপোনালোকৰ কাৰণে ইমানখিনি মৰম চেনেহ দি আমাক আগবঢ়াই লৈ গৈছিলে আমাৰ এইখন প্লে বটনখন এখন আৰু এইবিলাক আছে আৰু এইবিলাক কোনোবা বনাই দিছে এইবিলাক ভাল বনাইছে খালি বেয়া নাপাব যোনে বনাইছে কিন্তু
মুখখন আগৰ পৰা আহিলে নেকি নাই মুখখন তাই মিলাব নোলায় কিজানি তথাপি চেষ্টা এটা কৰিছি আৰু এখন সিফালে এখন আছে ধুনীয়া আৰু বনাইছে। আছে ক'ৰবাত থৈ দিছোঁ আৰু এইখন বিয়া হোৱা আগত ন নহয় বিয়া হোৱাৰ পিছত বিয়া হোৱাৰ আগত আমি ইমান লগ পোৱা নাই নহয়। হয় নেকি আৰু ফেন আৰু ফেনখন ফেনখন চিলিংখন কিন্তু বঢ়িয়া বনাইছে দেই চিলিংখন এখন ফল চিলিংখন বহুত দিন আগৰে ইয়াৰতো ভাল লাগিছে কিবা এটা বনাইছোঁ আৰু ইয়াৰ ফলখিনি বনালে কিমান পায় ফল চিলিং মই ফল চিলিঙৰ দোকানী নহয় বাৰু এনে কওঁ 20,000 ল'বই এখন কাষ্টমাৰ হিচাপত কাষ্টমাৰ আহিব পাৰে আপোনালোকে বেছিও নহয়। তাতকৈ বেছিও ল'বই ইহে গম পাব মোতকৈ বেছি ইহে বেপাৰী মানুহ বেপাৰী নহয় দোকান নেকি তোমাৰ বাপে হোটেলত খাই আছে বৰ্তমান দেউতাকৰ হোটেলত খাই আছে কিন্তু ধৰ ইও বিজনেছ লাইনতে আছে তো আপোনালোকে আহিব পাৰে তোমালোকৰ হোটেলখনতো আহিব পাৰে আহিলে সেইবিলাক পইচা দিয়ে ভাল এইখন এখন দাদাৰ সম্পত্তি এইখন কিবা এটা এৱাৰ্ড পাইছিলোঁ আমি নৰ্থ ইষ্ট এক্সেলেঞ্চ এৱাৰ্ড বুলি লাষ্ট ইয়াৰ বেষ্ট পাইছোঁ এণ্টাৰটেইনাৰ কাপল আৰু কিবা আৰু এটা ছেকেণ্ড আছিলে সেইটো বেষ্ট কাপল এণ্টাৰটেইনাৰে আছিলে এটা নৰ্থ ইষ্ট তেওঁলোকৰ গ্ৰুপ এটা আছে তেওঁলোকৰ পৰা পাইছিলোঁ আৰু এটা আৰু নেক্সটটো হেৰি কি নিউজ চেনেল এটাৰ পৰা পাইছিলোঁ নিউজ পৰ্টেল আৰু নিউজ পৰ্টেলৰ পৰা পাইছিলোঁ আৰু ই অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে ধ্যান ব্লগছ বুলি আছে আপোনালোকে চাব ইউটিউবত আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই যাই আছে আপোনালোকে মৰম চেনেহ দিব আৰু আমাকো চাব আৰু ইমান দূৰৰ পৰা আহিছে একদম চাইকেল চলাই বহুত বেছি ভাল লাগিছে ইমানখিনি মৰম দিছা তুমি আৰু আপোনালোকে আশা কৰিছোঁ আমাক চাব বোলো নমস্কাৰ আৰু এওঁকো চাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ধ্যানছ ব্লগ বুলি আছে চাব পুৰা ধ্যান ব্লগত আপোনালোকে ছাবস্ক্ৰাইব কৰিব এতিয়া মনত এইটো নহয় এই ভিডিঅ'টো আনিব ফাৰ্ষ্ট ভিডিঅ' এনেকুৱা ভিডিঅ' আৰু পাই থাকিব তাৰপিছত বনাব এতিয়া দাদাৰ লগত মাজে মাজে আহিব ই আমাৰ লগত হ'ব কেতিয়াবা বহুত ধুনীয়া খাৱা চেলেঞ্জ এটা ইয়াৰ লগত কৰিম আমি চেলেঞ্জ এটাত পাৰিবিনে নৰা আপুনি পাৰিবনে মই সেইকাৰণে তোক সুধিছোঁ ইয়াৰ লগত আমি এটা খাৱা চেলেঞ্জ কৰিব লাগিব এদিন এইটো খাৱা খালে হৈ থাকিব এতিয়া বন্ধ আজি ভিডিঅ'টো এইখিনিয়ে মোৰ যদি ভিডিঅ' ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লগ পাই আছোঁ বাই বাই ফ্ৰেণ্ডছ লাভ ইউ জয় অসম বাই বাই